সদায় এড এটা পাইছিলো ৰুম হ'ব নেকি আপোনাৰ তাতে নাই নাই মানে এড এটা অলপ আগতে পালোচোন ৰুম আছে ইয়াত সেইটো কাৰণত আহিলো সিঙ্গেল মানুহ নেকি সিঙ্গেল মানে লগত থাকিব আৰু কোনোবা কোন থাকিব লগত আহি ৰাখিব আৰু এইবিলাক অকল ফ্যামিলি পারসন মানে আৰে আপোনাকতো পইচা দিম ন এটা তাৰ তলত আপুনি লিখি দিব লাগিছিলে যে বোলে আমাৰ ইয়াত অকল ফেমিলিহে ভাড়া দিব লাগে তুমি ইমান লাগে তুমি কোন হয় মই মানে সদৌ অসম ভাড়াতীয়া সন্থাৰ সভাপতি মোৰ সদৌ অসম যিমান মালিক সন্থা আছে মালিক সন্থাৰ সভাপতি দুটা মিলিছে বাৰু তেতিয়াহ'লে মোক ৰুমটো ভাড়া দিয়ক দুটা ডিছকাছ ভালো হ'ব ওটা ৰুমৰ এড পাইছিলো আছে নেকি আপোনাৰ লগতে আছে নেকি মোৰ লগততো অহা নাই বেয়া নাপাবনে মই চাপৰিক ভাড়া নিদিম ঠিক আছে তেতিয়াহ'লে বেলেগ বিচাৰো এই বেলেগ বিচাৰিব লাগিব ৰুম ঠিক আছে কি ক'লে আপুনি সভাপতি মই সভাপতি বহক কথা আছে ইয়াক যে খেদি দিলে আপুনি চাপৰিক ভাড়া নিদিওঁ আপোনাক ভাড়া ঘৰ লাগে কোন কোন থাকিবা মই থাকিম মোৰ লগৰবিলাক আহিব মাজে মাজে লগৰবিলাক ছোৱালী নেকি মাজে মাজে লগৰ ছোৱালী আছে ভণ্টি আছে বাইদেউ আছে ইয়াতে থাকে সিহঁতে আহিব মাজে মাজে গাৰ্লফ্ৰেণ্ড নে ভণ্টি সেইটো কোৱা ভণ্টি বৈ গ'লে পিছত তোমালোকে খন্তি ভৰোৱা কাম কৰা নহয় নহয় দাদা আপুনি প্ৰব্লেমটো সেইটো কাৰণে হয় গম পাইছা না আপোনাৰ ব্যৱহাৰটো যে ইমান মানে ফালতু টাইপৰ কিহৰ কাৰণে তোমাকতো দেখাত ভাল লাগে তোমাক কোনে কি আপনার ঘর খালি আছে নাকি ইন্ডিপেন্ডেন্ট রুম ইণ্ডিপেণ্ডেণ্ট ৰুম লাগে কেউ এডটা পাইছিল দেখুন আপনার এডাল ফিল্ম বনাবা নেকি নহয় নহয় ক'ত চেণ্ডেল আপনি এডটা দিলাক দেখুন এডটো পাইহে আহিছিল ইণ্ডিপেণ্ডেণ্ট ৰুম কিয় লাগে তোমাক নহয় আজিকালি ইন্ডিপেন্ডেন্ট সবে বিচাৰে ন আমি রাতে বেলে আহো ৰাতি ৰাতি লেংটা হৈ নাচিবা সেইকাৰণে ইণ্ডিপেণ্ডেণ্ট ৰুম লাগে আমি কাম চাম কৰো ৰাতি আহাতে দেৰি হয় ইণ্ডিপেণ্ডেণ্ট কিয় লাগে ইণ্ডিপেণ্ডেণ্ট মানে কি মানুহ চানো আহিব ন আমাৰ ঘৰত কোন আহিব ছোৱালী ছোৱালী বুলি নহয় আপোনাৰ ঘৰে বিচাৰিছো ৰাতি ৰাতি কি ছোৱালী আহে নহয় নহয় আপোনাৰ ঘৰে বিচাৰিছো আপোনাক কিমান কিয় লাগে ল'ৰা হেনে ছোৱালী ঘৰ ভাড়া দিম ন আপোনাক মাহত দেখিলা আপোনাকহে চাইছো মই সিফালে চোৱা নাই আপোনাৰ দিব মানে এটো ইণ্ডিপেণ্ডেণ্ট ৰুম লাগে লাগিব লাগিব কাৰণ কি আজিকালি ল'ৰা ছোৱালী বিলাকে ইণ্ডিপেণ্ডেণ্টে থাকে না চব ইণ্ডিপেণ্ডেণ্ট এতিয়া হ'বনে নাই ইণ্ডিপেণ্ডেন্ট ৰুমটো আপোনাৰ নহয় মানুহজন ব্যৱহাৰটো মস্ত ফালতু মকো তেতিয়াৰ পৰা এনেকুৱা ব্যৱহাৰ কৰে আপনি এড দিছে এড চাই আহিছো যদি নিদিয়ে আপুনি দিবাই নালাগিছিল এডটো কিয় লিখি দিছে যে আমাৰ ইয়াত ৰুম পাব এইটো নাম্বাৰ বুক হৈছে কোন বুক হৈছে আপুনি কওকচোন মইতো ভাড়াতীয়া সন্থাৰে সভাপতি না মই গম পাম তোমালোকে ৰুম লৈ বহুত অভদ্ৰামি কৰা কি অভদ্ৰামি কৰো আপুনি কওকচোন এটা কথা কওক তাৰপিছত আপোনালোকে কেনেকুৱা ধৰণৰ অভদ্ৰামি কৰে সাধাৰণ ৰুম এটাত গাজাল এটা মাৰলি প্ৰব্লেম আপোনালোকৰ বুক হৈছে যদি তুলেটো গুচাই দিব ভাই মোৰ ইণ্ডিপেণ্ডেণ্ট ৰুম নাই তুমি আছাই যে ইয়াতে তোমাৰ লগত আছে নেকি মোৰ লগত আহা নাই আপোনাৰ ব্যৱহাৰটো ইমান কিয় বেয়া আপোনাক দেখাত ভদ্ৰ যেন লাগে তোমাকতো দেখাত একদম বিৰাট ভদ্ৰ যেন লাগে মইতো আপোনাক ভদ্ৰভাৱে প্ৰশ্ন কৰি আছো আপুনি ভদ্ৰ উত্তৰটো দিয়ক দেখাত ভদ্ৰ যেন লাগে তুমি কি কৰা তুমি কাম কি কৰা মই কি কৰো আপোনাক কিমান কিয় লাগে মই কোৱাচোন কি কৰা পইচাটো ক'ৰ পৰা দিবা কামৰ পৰা দিবা কি কাম কৰা তুমি পইচা দিব লাগে না মাহত কি আপুনি কাম কৰা মাহৰ 7 তাৰিখৰ পইচাটো পাব গ্যাৰান্টি 100% নহয় তুমি কাম কি কৰা সেইটো কোৱা নহয় মই কি কাম কৰো এইটো ফেক্টৰ নহয় আপোনাৰ মই পইচাটো দিব লাগে না আপোনাক 7 তাৰিখৰ আগত কি কৰা তুমি মোৰ বিজনেছ আছে আৰু মই মেইনলি ফটোগ্ৰাফাৰ নে ফটোগ্ৰাফাৰ আপোনাৰ ব্যৱহাৰ বহুত বেয়া নালাগে আপোনাৰ ঘৰ যাও মই কি কাম কৰা তুমি আৰে মইতো কিবা কিবি কাম কৰিম মোৰ কামৰ লগত আপোনাৰ কিহৰ মতলব নহয় বাহিৰতে লাগিব কিয় মই চাকৰি কৰিব আহিছো নেকি ইয়াত বায়'ডাটা যি দিব লাগিব ৰুম বিচাৰি আহিছো মানুহ চানুহ বেছি আহিব নোৱাৰে কিন্তু মানুহ চানুহতো মোৰ লগৰ খিনি আহিবই ফেমিলি মানুহ আহিবই পানী চানী বেছি নহ'ব পানী চানী হিচাপত পানী দিব সেইটো আৰু কিবা কথা হ'ল নেকি এবাৰ ক'ব বোলে পানী এবাৰ ক'ব কিবা সেইটো বস্তু কেনেকুৱা কথা তেতিয়াহ'লে হ'ব ঠিক আছে মই অকণমান ভাড়াটো কমাই দিম হ'বনে নহ'ব তেতিয়াহ'লে পানী কমকে দিলে মোকো নহ'ব প্ৰব্লেমটো ক'ত জানা তোমালোক যে ৰাতি ৰাতি হাল্লা কৰা আৰু যে ছোৱালী আনা বাৰ্থডে কেতিয়াবা বাৰ্থডে পাৰ্টি থাকিব বাৰ্থডে সদায় থাকে নেকি কেলা ডেইলি পাৰ্টি কৰবা ডেইলি মদ খাবা তোমালোকৰ সুধিব গ'লে ক'বা যে আজি বাৰ্থডে আছিল বাৰ্থডে সদায় থাকে নেকি বছৰতে বাৰে থাকে আৰু বাৰ্থডে কেতিয়াবা লগৰ ছোৱালী কেতিয়াবা আহিব পাৰে লগৰ ছোৱালী আহিব পাৰে ওপৰত বাৰ্থডে পাৰ্টি কৰিব পাৰে আপুনি তলতহে থাকিব ওপৰত আপুনি কি গম পাব শব্দবিলাক পাই থাকিতো এই যিবিলাক এলফাবেট বিলাক ইংলিছৰ এলফাবেট বিলাক AEIOU এইবিলাক কিয় আহে ৰাতি ৰাতি আপুনি ৰুম দিবা পাৰিব না নৰে সেইটো কওক তবাতে ফোন এটা আহিছে হেল্ল' খুৰা মই তেলচুৰে কৈছো আপোনাৰ তাত ৰুম আছে নেকি কোনে কৈছা তেলচুৰে কৈছো তেলচুৰ ক'ত ৰুম লাগে তোমাক গুৱাহাটীত তোমাৰ লোৱাৰ আছামত কি আছে তুমি আপাৰ আছামত যাবা তুমি যদি তেলচুৰ যদি কি যে ফোন আহিব হা আপোনাৰ তাত ৰুম আছে না নাই এই ক'ত কি ফোন আহিছে আমাৰ 7 তাৰিখে পেমেণ্ট দি দিম ডাইৰেক্ট
চিয়ৰ চিয়'ৰ। ছোৱালী তোৱালী নাহে সেইটোতো আহিবই, মোৰ লগৰ আহিব পাৰে, ভণ্টি আহিব পাৰে, সেইটো মই কৈছোৱে অলপ আগত। পাৰ্টি চাৰ্টি হ'ব নেকি সেইটোতো হ'বই, ল'ৰা মানুহ আমি। নহ'ব তেতিয়াহ'লে এবাৰ কয় ৰুম হ'ব, এবাৰ কয় ৰুম নহয়। নাই, আপুনি কি নহ'ব। কিহৰ কাৰণে নহয় আপুনি মোক বুজাই দিয়কচোন, কি কৈ আছে আপুনি এইবিলাক? ৰুম লাগে কাৰণে আপোনাৰ তাত আহিছো, আৰু ৰুমটোত এনে নাথাকো নহয়। আৰু মাহৰ 7 তাৰিখ হোৱাৰ লগে লগে ফোন কৰিব, পইচাটো দি নহ'লে কিন্তু ৰুমৰ পৰা ওলাই যাব লাগিব, যেন আপোনাৰ পৰা মই ধাৰে লৈ থৈছো পইচা। সেইটোতো হ'বই। যদি লোৱা, মই চিৰিয়াছলি কৈছো, তোমাক ভাল লাগিছে, তুমি যিহেতু ল'ৰাজন ভাল ল'ৰা, 10টাত কিন্তু গেট মাৰি দিম। সেইটো আৰু কিবা কথা হ'ল নেকি? ৰাতিয়ে মোৰ কামবিলাক হয়, মোৰ ৰাতি আহোঁতে কেতিয়াবা 1-2 বাজিব পাৰে। নহ'ব নহ'লে আপুনি কেনেকুৱা ধৰণৰ কথা কৈ আছে? তোমালোকে ক্লাবত যোৱা চাগে, ক্লাবত যোৱা, পাৰ্টিত যোৱা, ডিস্ক'ত যোৱা। আমাৰ কাম থাকে। আৰু ছেকেণ্ড কথা আপোনাক কৈ দিওঁ, আপুনি যে কৈ আছে 10টাত আহি পাব লাগিব, কিবা আহি পাব লাগিব, ঠিক আছে, ভাড়াটো আপোনাক তেনেকে মিলাই দিম, আমি ৰুমৰ ভাড়াও দিম। এটা যদি ৰুমত গাজাল মাৰে সেইটোত আপোনাৰ প্ৰব্লেম হ'ব, কিয় ৰুমটোত গাজাল এটা মাৰছা। ৰাতি যদি খোজ কাঢ়ো তাতে আপোনাৰ প্ৰব্লেম হ'ব, কিয় খোজ কাঢ়ি আছা ৰুমত। ৰাতি খোজকাঢ়া শব্দক লৈ প্ৰব্লেম নাই, কিন্তু বেলেগ কিবা কিবি শব্দ শুনিলে বেয়া লাগে। আমিতো ফেমিলি পাৰ্চন না, আমাৰো ফেমিলি আছে। তোমালোকে যদি এই বিছনা কেইখন অকল নটকেইটা ভালকে টাইট দিবা, তাৰপিছত একো নকওঁ। আচ্ছা, মই ৰুম ল'ম, কিন্তু এটা কথা, ৰুমত মানুহ আহিবই। কাৰণ মানুহ নাই, গৰু আহিব নেকি ৰুমত, কওকচোন? নাই, গৰু বহুত ভাল আছে। গৰু ৰাতিও ৱাইন শ্বপৰ পৰা মদ কিনি আনি পাৰ্টি নকৰেতো। ৰাতি মানুহে মদটো কিয় খায়? ৰিলেক্স হবৰ কাৰণে খায়। আৰু দিনত মানুহ বিলাকে কাম কৰে, ৰাতি এটা ৰুমত মদে খাই নে ভাতে বনাও নে কি বনাও আপুনি চাব গৈছে। তোমালোকে মদ খাই কিনে তোমালোকে ৰিলেক্স হবা, আমাক যে আনৰিলেক্স কৰা। কিহৰ কাৰণে? আমি কিবা শান্তি থাকিব না, তোমালোকে হাল্লা কৰি থাকা, উৎপাত কৰি থাকা, পাৰ্টি কৰি থাকা। ৰাতি 10টা বজাত ডেন্স কিহৰ হাল্লা কিহৰ? ওপৰতহে ডেন্স কৰিব। সেইবিলাক বেয়া কথা, সেইবিলাক হ'লে নহ'ব। সেইটো নহ'ব নহয়। কিয়? আপোনাকতো ভাড়া দি আছো, ভাড়াৰ টাইমতো আপুনি খেচ খেচ কৰে। পইচাটো ডাঙৰ বস্তু নহয়, ইমান হাল্লা গোল্লা কৰিলে যদি নহ'ব। পইচাটো ডাঙৰ বস্তু নহয়, মাহটো ভৰি যোৱাৰ লগে লগে কিহৰ ফোন বোলে ৰুম খালী কৰি দিব লাগিব, পইচাটো দিয়া, কিহৰ ইমান? 1-2 দিন মানুহৰ লেট হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয় নহয়। চবৰে সময় সুবিধা অসুবিধা থাকে। ৰাতি 10টা বজাত আপুনি গেটখন মাৰি দিম বুলি ক'লে সেইটো আৰু কেনেকুৱা হ'ব? আমি সেইটো নহয় নহয়। আপোনাৰ ল'ৰা ছোৱালী নাই নেকি? আপোনাৰ ল'ৰা ছোৱালী ৰাতি কি 10টা বজাত ঘৰত সোমাবই লাগিব, তালা মাৰি দিয়ে নেকি? তোমালোক ভাৰতীয়, আমি মালিক হয়, এইটো ডিফাৰেঞ্চ থাকিবই লাগিব ভাই। চব বস্তু ডিফাৰেঞ্চ থাকিলে নহয় নহয়। আমিওতো মানুহ নহয়, আমি গৰু নহয় নহয়। নাই নহ'ব।